হেল্ল' এভৰিৱান, পোনপ্ৰথমতে মোৰ মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইপিনে চাওকচোন, পৰা বৰষুণ দি আছে, পানী উঠি গৈছে। আৰু আজি যিহেতু বহুত ঠাণ্ডা বতৰ, গৰম গৰম কিবাকিবি বনাই খোৱাৰ বতৰ হয়, সেইটো কাৰণে মই কণী অমলেট কৰিছোঁ, এখন পাপৰ ফ্ৰাই কৰি লৈছোঁ আৰু লগতে লাল চাহ জালুক দিয়া। আৰু এইপিনে হাজবেণ্ডে মোৱা মাছ কিনি লৈ আহিছে। মোৱা মাছৰ লগতে ধুনীয়াকৈ দুটামান ভাঙোন মাছো কিনি লৈ আহিছে তেওঁ। এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি মেলি আজি ঠাণ্ডা বতৰ, গৰম গৰম বনাই মেলি খোৱাহে বতৰ। আৰু এইপিনে চাওক, এতিয়া প্ৰায় 10:30 বাজিল, বৰষুণ এৰাই নাই। আৰু এইপিনে ভাঙোন মাছকেইটা ধুনীয়াকৈ মই বহাই দিলোঁ। বহাই দি মেলি আৰু ফ্ৰাই কৰা হ'লেই। আৰু এইপিনে মোৰ দালি শেষ হ'ল, লগতে মচুৰ দালি আৰু মুগ দালিৰ পেকেটটো আনি দুয়োটা মিক্স কৰি পেলাই বৈয়ামত সোমাই দিলোঁ। সোমোৱাৰ পিছতে আৰু এইপিনে কলপাতখন দেখিছেনে, গেছত অকণমান তেওঁ সেকি লৈছে জুইত। তাৰপিছত এতিয়া মই মোৱা মাছকেইটা দেখুৱাইছিলোঁ আপোনালোকক, এয়া চাওক, পাতত দি বনাম বুলি কৈছে তেওঁ। এতিয়া হালধি, নিমখ, জলকীয়া, তেল গোটেইখিনি দি লৈছে। তাৰপিছত ধুনীয়াকৈ বান্ধি মাৰি এতিয়া গেছত এনেকৈ বহাই দিছে। এনেকৈ আপোনালোকেও দি খাব দেই, হালধি পাতত দি খালে আৰু টেষ্টি লাগে। আৰু এইপিনে মোৰ মাছ ফ্ৰাই কৰি হৈ গ'ল এতিয়া। আৰু মই এতিয়া মোৱা মাছকেইটা কেইটামান থৈ দিছিলোঁ, ধুনীয়াকৈ বাছি মেলি এতিয়া মই হালধি সানি লৈছোঁ। আৰু এইপিনে কেৰাহীটো বহাই দিছোঁ। আৰু এইপিনে হাজবেণ্ডে এতিয়া পাতত দিয়া মাছকেইটা ধুনীয়াকৈ বনাই আছে। আৰু তেওঁক চাওকচোন, পুৰা এক্সাইটেড হৈ আছে খাবৰ কাৰণে। আৰু এইপিনে মই ঔটেঙা আৰু মচুৰ দালি, মুগ দালি মিক্স বনাইছিলোঁ, পাঁচফোৰণ দি ধুনীয়াকৈ এনেকৈ চম্বাৰ মাৰিছোঁ। আৰু এইপিনে মই ভাতো বহাই দিছোঁ। আৰু এইপিনেও আমাৰ এতিয়া ৰেডি হৈ গ'ল পাতত দিয়া মাছ। আৰু ইয়াতে এটা কেঁচা পিঁয়াজো কাটি দিছে দেই, খাবলৈ বহুত টেষ্টি। কিন্তু এনেকৈ বনাই খাব দেই। এইপিনে মোৰ মোৱা মাছকেইটাও ফ্ৰাই কৰি হ'ল, আৰু এইপিনে ভাঙোন মাছকেইটাও ৰেডি হৈ গ'ল। আৰু এইপিনে চাওকচোন, আজি হাজবেণ্ডে মোক সন্ধিয়া হেনো খোলা চাপৰি পিঠা বনাই খুৱাম বুলি কৈছে। সেইটো কাৰণে মই ঘৰৰ পৰা অনা চাউল অকণমান পানীত তিয়াই থৈ দিলোঁ। আৰু এইপিনে আমাৰ এতিয়া ৰেডি হৈ গ'ল। এয়া হৈছে পাতত দিয়া মাছ, আৰু এয়া দালি, ঔটেঙা, আৰু এয়া হৈছে ভাঙোন মাছ, আৰু এয়া মোৱা মাছৰ ফ্ৰাই হয়। এনেকৈ আপোনালোকেও বনাই খাব দেই, বহুত ভাল লাগে। ঠাণ্ডা বতৰ, গৰম গৰম কিবা বনাই খোৱাই বতৰ। আৰু আজি আৰু মাংস ৰুটি খোৱা বতৰ আছিলে দেই। এনেকৈ ঠাণ্ডা বতৰত বনাই খাই থাকিবৰ কাৰণে বহুত ভাল লাগে, বহুত টেষ্টি হৈছিলে। চাওকচোন, চাওক মই কেনেকৈ খাইছোঁ, এনেকুৱা টেষ্টি হৈছে নহয় পাতত দিয়া মাছখিনি, মই বহুত খালোঁ। আৰু এনেকৈ বনাই খাব লাগিব কেতিয়াবা। আৰু এইপিনে চাওক, মই ঘৰৰ পৰা অনা তামোল আৰু পাণ আছিলে, ধুনীয়াকৈ কাটি ল'লোঁ ভাত খাই উঠি। এতিয়া এখন তামোল খাম, আৰু এখন নহয়, মই দুখনেই খাই দিম। আৰু এইপিনে এতিয়া সন্ধিয়া 7টা বাজিলে। এইপিনে চাউলখিনি ধুই দিলোঁ। হাজবেণ্ডে এতিয়া গুড়ি কৰি আছে। হাজবেণ্ডে যিহেতু বনাম বুলি কৈছে, মই আগতে তেনেকৈ মই বনাই পোৱাই নাই, তেওঁ বনাই পোৱা নাই বাৰু। তথাপিতো তেওঁ মোক বনাই খুৱাম বুলি কোৱাৰ কাৰণে মই ৰেডি কৰি দিলোঁ ধুনীয়াকৈ। এনেকৈ ৰেডি কৰি মেলি দিয়াৰ পিছত আমাৰ এতিয়া হৈ গ'ল খাবলৈ। এয়া চাওক, ৰঙা চাহ জালুক দিয়া। মোৰ ভিডিঅ'টো আজি ইমানেই আছিল। যদি ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰি দিব। আজিলৈ বাই বাই।